সুইগি জমেটো দুৰ্গা মা সব একেলগে গৈ আহো নাচক নাচক দুৰ্গা মা কি জয় দুৰ্গা মা কি গোটেইখন ধ্বংস কৰিলে চতিয়াই চতিয়াই অকণমান চাই দিয়া চফা মজা লাগিলে আৰু খুব নাচি বাজি আহিছে এটা কথা ভাল লাগিছে গোটেই জিলেলে ইয়াৰ মাজতে বিহু গান কিনো চাউনিয়ে চালা জানো এই গানটো লগাইছে খুব ভাল লাগিছে একদম দেহাটো মানে একদম ৰমৰমাই গৈছে নাচি নাচি আহিছোঁ মই একদম চ' সেইখনে চাই দেখক বৰষা বাহঁতৰ ঢাচনি দেখাব গৈ মানুহ গুৱাহাটীত একদম পুৰা ভাষণ চাবৰ কাৰণে ৰখি আছে অগণ্যন মানুহ একদম পুৰা ইমান দূৰ দিগন্তলৈ চাব ইমান মানুহে ক'ৰবাত অকণমান বড়ো গানৰ মানে মিউজিক শুনিছে একদম থাকিব পৰা নাই মানে মই একদম পুৰা নাচি দিব মন গৈছে গাড়ীৰ পৰা নামিয়ে এইবোৰ অগণন মানুহ দেখিছে বহুত মানুহে মানুহৰ বাবে গানটো পুৰা খাটিছে এই অগণন মানুহ বৰষুণ দিছে তথাপিও মানে দুৰ্গা মাক বিদায় ক্ষণত এনেকৈ ৰৈ আছে সকলোৱে দেৱী মাক বিসৰ্জন দিবৰ কাৰণে বছৰত এবাৰ আহে যাবগে আৰু আহিব অহা বছৰ এবছৰৰ কাৰণে ৰখিব লাগিব চ' সেইকাৰণে এতিয়া পুৰা ধুনীয়াকৈ সকলোৱে বিদায় দিব চাবৰ কাৰণে ৰখি আছে এয়া পুৰা মানুহ কলৈকে চাব ক'ত মানুহ নাই সেইটো কওক চবতে মানুহ যিহেতু ভাষণ নদী ঘাটলৈকে কোনো যাব নোৱাৰে চ' আমাৰ গুৱাহাটীত এনেকুৱা ৰাস্তাই ৰখি থাকে আৰু ক'ত ৰাস্তাই ৰখে দেৱী মাক চাবলৈ সেয়া জনাব আপোনালোকে কমেণ্ট কৰিব দেই
এতিয়া আৰু আজি লাষ্ট আজিৰ অপেক্ষা কৰিব লাগিব এটা বছৰৰ কাৰণে
মা